Hello guys, welcome to my new vlog. ইফালে মোৰ লগত আছে নুনুদা মুখন দেখাব লাজ কৰে আৰু ইফালে আমি এতিয়া এনে ওলাই আহিছোঁ ইফালে স্কুলৰ ফালে স্কুলত ক্লাছ হৈ আছে এইবিলাক চাইকেল ইফালে ক্লাছ হৈ আছে দিছ ইজ আৱাৰ স্কুল তো আমি এতিয়া এনেই ইফালে ওলাই আহিছোঁ ক'ত গৈ আছোঁ চাই থাকক গাইছ এইখন দেখিব পাইছে ৰানিং কৰা ফিল্ড এখন ইয়াত ইণ্টাৰভিউৰ কাৰণে মানে পুলিচ আৰ্মি এইবিলাক ইণ্টাৰভিউৰ কাৰণে ইয়াত ৰানিং কৰা হয় এইখন গ্ৰাউণ্ডত মানে এখন ফিল্ডত हम लोग यहाँ पर बैठ रहा हो हमारे कुछ काम नहीं है নদৌৰো নকওঁ এনেই ঘূৰি ফুৰোঁ মোৰ লগত আছে নুনুদা আছে মোৰ লগত এনেই য'তে ত'তে এতিয়া বহি ফুৰিছোঁ কাম বন নাই বেৰোজগাৰ মানুহ আপোনালোকৰ ঘৰত কিবা হাজিৰা কৰিবলগীয়া কিবা মিস্ত্ৰী যোগালী হওক বা কিবা জেউনা তেউনা দিবৰ কাৰণে কিবা কাম আছে যদি আমাৰ লগত কণ্টেক্ট কৰিব আমি নিশ্চয় আপোনালোকৰ ঘৰত গৈ আপোনালোকৰ সমস্যাসমূহ সমাধান কৰি দিম বেছি নালাগে দিনৰ হাজিৰা 400 মানকৈ দিলেও হ'ব লগতে চাহ পানী অলপ দিব এগ্ৰী হয় না নহয় এগ্ৰী হয় না নহয় কি ন তই হাজিৰা নকৰ যদি কেনেকৈ খাবি হা এই একো কাম বন নকৰ য'তে ত'তে ঘূৰি ফুৰ